অধিষ্ঠিত দেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ আজি পূজা আৰু এই পূজা আমি প্ৰতিখন বিদ্যালয়তে প্ৰতিটো শিক্ষা অনুষ্ঠানত বা আমি বৈদিক ৰীতি নিয়মত যিখিনি কৰিব লাগে সদায় পালন কৰি আহিছোঁ। আমাৰ সনাতনী সমাজে জ্ঞানৰ দেৱী, শিক্ষাৰ দেৱী, সুকুমাৰ কলাৰ দেৱী আৰু আমাৰ যি সৌভাগ্যৰো দেৱী বুলি ক'ব পৰা যায়। গতিকে এই জ্ঞান বৰ্ধনৰ বাবে জ্ঞান যাতে আমাৰ সদায় সঁচা জ্ঞান যাতে আমাৰ থাকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, প্ৰতিজন ব্যক্তিৰ মাজত, তাৰ কাৰণে মা সৰস্বতীয়ে সদায় আমাক আশীৰ্বাদ কৰি আহিছে। কিন্তু মই এটা বস্তু দেখা পাওঁ, উঠি অহা নৱপ্ৰজন্মৰ মাজত কিছুমান বিভ্ৰান্তিমূলক জ্ঞানেও বহুখিনি ক্ষতি কৰে। মই আশা কৰোঁ যে সৰস্বতী পূজাৰ দিনাখনে যাতে আমি এটা সংকল্প লওঁ, যাতে আমি যিটো জ্ঞানে আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰে, আমাৰ স্বাস্থ্য ঠিক কৰি ৰাখিব পাৰে, আমাৰ সমাজখন নিকা কৰি ৰাখিব পাৰে, সেই জ্ঞানক আমি অধিক গুৰুত্ব দিব লাগিব। উঠি অহা নৱপ্ৰজন্মৰ মাজত মই দেখা পাওঁ সৰু ল'ৰা ছোৱালীৰ মাজত বহুত গুটখা খোৱাৰ প্ৰবৃত্তি হৈছে। বহু ল'ৰা ছোৱালী অপশব্দ কয়, তেতিয়া অলপ দুখ লাগে। গতিকে সেইকণ বস্তুবোৰ যদি আমি অলপমান ঠিক কৰি ল'ব পাৰোঁ, সমাজখন বহুত ধুনীয়া হৈ যাব। আৰু আমাৰ সমাজখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ সনাতনী যিটো সভ্যতা যথেষ্টখিনি জ্ঞান দি থৈ গৈছে আৰু এই জ্ঞানৰ মাজতেই আমি মা সৰস্বতীক আৰাধনা কৰি আহিছোঁ। আৰু মই ভাবোঁ যে ইয়াৰ যোগেদি আমি এটা নিকা আৰু ভাল সমাজ গঢ়ি তুলিব পাৰিম। 2008 চনতেই এই জ্ঞান ভাৰতী পাব্লিক স্কুল প্ৰতিষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই বা সেই বছৰৰ পৰাই আমি প্ৰতি বছৰেই বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীক শ্ৰীচৰণত এপাহি পঞ্চমী তিথিত ফুল দি আহিছোঁ, মাঘৰ পঞ্চমী তিথিত। আৰু এই বছৰো আমি মাঘৰ পঞ্চমী তিথিত এপাহি ফুল দিছোঁ, যাতে ছাত্ৰ ছাত্ৰীৰ প্ৰতি এক বিদ্যাৰ শুভেচ্ছা তেওঁ প্ৰদান হওক, এই আশাৰে। আমি জানো যে সনাতনী ধৰ্মমতে আমাৰ এটা বিশ্বাস যে সৰস্বতী দেৱীৰ আশীৰ্বাদত ল'ৰা ছোৱালী তেওঁলোকে বিদ্যাত অধিষ্ঠিত হয় আৰু বিদ্যাত তেওঁলোকে আগুৱাই যাব পাৰে। তেওঁলোকৰ সেইকাৰণেই বিদ্যাৰ প্ৰতি এক আশীৰ্বাদৰ প্ৰয়োজন, আৰু আশীৰ্বাদৰ কাৰণেই আমি সৰস্বতী মাক প্ৰতি বছৰে পূজা কৰোঁ। আৰু সেই হিচাপে এই বছৰো জ্ঞান ভাৰতী পাব্লিক স্কুলে এক আড়ম্বৰম হিচাপে জ্ঞান ভাৰতী পাব্লিক স্কুলে সৰস্বতী মাক দেৱীৰ পূজা আয়োজন কৰিছে। যিহেতু আমি বিদ্যাৰ অধিষ্ঠাত্ৰী আমাৰ মা সৰস্বতী দেৱী, গতিকে প্ৰতি বছৰ হোৱা দৰে এই বছৰো হ'ল। আৰু আমি কওঁ যেন প্ৰতিটো স্কুলতে এই বছৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত তেওঁলোকে বা হকে পূজা কৰক বা তেওঁলোকৰ শুভেচ্ছাৰ কাৰণে পূজা কৰক। আৰু প্ৰতিটো অসমৰ চুকে কোণে যিসকল প্ৰতিখন স্কুল আছে, প্ৰতিখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল মা সৰস্বতীৰ শুভেচ্ছা পাই তেওঁলোকে বিদ্যাত আগুৱাই যাওক। এখন বুলি ক'লে এইবাৰ যিহেতু আমি অকালতে আমাৰ হিয়াৰ আমাঠু জুবিন গাৰ্গক হেৰুৱাইছোঁ, সেইকাৰণে আমি এইবাৰ জুবিন গাৰ্গৰ থিম এটা দিছোঁ। লগতে গীটাৰটো তেওঁৰ এটা বাদ্যযন্ত্ৰ হিচাপে আমি এইবাৰ ইয়াতে ডেক'ৰেশ্যনত দিছোঁ। গতিকে তেওঁক এটা সোঁৱৰণত এই গীটাৰ আৰু তেওঁৰ প্ৰতিচ্ছবি দিছোঁ। লগতে তেওঁৰ প্ৰতি আমি এটা ফ্ল'ৰেল ট্ৰিবিউট যিটো থাকে আমাৰ হাৰ্টফেল ট্ৰিবিউট, সেই ট্ৰিবিউট তেওঁক জনাইছোঁ।